নমস্কাৰ, মই নীলোৎপল আৰু আদালৈ আপোনাক স্বাগতম। শেহতীয়াকৈ বাতৰি কাকত জ্বলাই দিয়ালৈ যিটো ঘটনা ঘটিল, সেই ঘটনাটোৰ ওপৰত বিমল বৰাই এটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। আমি আজি এই বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। সংবাদ মাধ্যমে ৰাইজৰ মনৰ কথাখিনিক উপস্থাপন কৰে। সংবাদ মাধ্যমে প্ৰত্যেক জনতাৰ মনৰ কথা উপস্থাপন কৰে। গতিকে সংবাদ মাধ্যমে প্ৰকাশ কৰা কথা কাৰোবাৰ মনপুত নহ'ব পাৰে, কিন্তু ভাৰতবৰ্ষৰ গণতন্ত্ৰ। চাওক, মন্ত্ৰীবৰে স্পষ্টকৈ উল্লেখ কৰিছে যে সংবাদ মাধ্যম হ'ল গণতন্ত্ৰৰ দাপোন আৰু ই ৰাইজৰ কথা উপস্থাপন কৰে। একেবাৰে সঁচা কথা যে গণতন্ত্ৰত বিৰোধী থাকিব, সমালোচনা থাকিব, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আপুনি কাৰোবাৰ মুখ বন্ধ কৰিবলৈ বাতৰি কাকত জ্বলাই দিব। এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। শাসকো থাকিব, বিৰোধীও থাকিব। শাসকৰ চব কাম ভাল হ'ব এনেকুৱা নহয়, তাত আমাৰ সমালোচনা থাকিব। বিৰোধীয়ে কৰা চব যিবিলাক অভিযোগ, এইবিলাক সমালোচনা নহয়, এইবিলাক সঁচা নহয়, তেওঁলোকে মিছাকে ক'ব। গতিকে এইবিলাক কথা সংবাদ মাধ্যমে উপস্থাপন কৰে। গতিকে সংবাদ মাধ্যমৰ সেইটো ধৰ্ম। গতিকে সেই সংবাদ মাধ্যমৰ ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে যদি তেনেধৰণৰ কাম কৰিছে, এই অপশক্তিক শীঘ্ৰেই প্ৰশাসনে কৰায়ত্ব কৰিব লাগে আৰু উপযুক্ত শাস্তি প্ৰদান কৰিবৰ কাৰণে মই দাবী জনাইছোঁ। হয়, তেখেতৰ কথাত মই সহমত প্ৰকাশ কৰিছোঁ। দোষীক চিনাক্ত কৰি শাস্তি দিব লাগে আৰু ইয়াৰ দ্বাৰাহে গণতন্ত্ৰৰ বা সংবাদ মাধ্যমৰ যিটো মৰ্যাদা সেইটো ৰক্ষা হ'ব। হয়, আজি যদি দোষীয়ে শাস্তি নাপায় বা দোষী হাৰি যায়, ভৱিষ্যতে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকিব আৰু তেতিয়া কলমতকৈ যে জুই শক্তি বেছি সেইটোহে প্ৰমাণ হ'বলৈ যাব। আৰু গণতন্ত্ৰত এইটো অতি বেয়া কথা, অতি লজ্জাজনক কথা। আপোনালোকে কি ভাবে? মন্ত্ৰী বৰাৰ এই মন্তব্যৰ সৈতে আপোনালোক সহমত নে? কমেণ্ট কৰি জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰি সচেতনতা বৃদ্ধি কৰক আৰু আপুনি যদি আমাৰ আড্ডাত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।